ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হ'বলগীয়া আসাম কমন এক্সামৰ বাবে জিকেৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ বিষয়ে আলোচনা কৰা হ'ব। আজিৰ প্ৰথমটো কোৱেশ্চন হ'ল অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, নলবাৰী। আৰু বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গুৱাহাটীত অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। বৰ্তমান অসমৰ লোকসভাৰ সদস্য সংখ্যা কিমান? 14 জন, 15 জন, 16 জন, 17 জন। শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ, 14 জন বৰ্তমান অসমৰ লোকসভাৰ সদস্য সংখ্যা। নেক্সট কুৱেশ্যনটো হ'ল অম্বুবাচী মেলা অসমৰ কোনটো মন্দিৰত হয়? উমানন্দ, উগ্ৰতাৰা, কামাখ্যা, হনুমান। শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়। ভাৰতবৰ্ষৰ ভূখণ্ডত আক্ৰমণ কৰা প্ৰথমগৰাকী ইউৰোপীয় কোন আছিল? ভাস্কো দা গামা, আলেকজেণ্ডাৰ গ্ৰাহাম বেল, মাৰ্ক টুৱেইন। শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি, আলেকজেণ্ডাৰ আছিল ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথমগৰাকী ইউৰোপীয়ান। সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? মংগল গ্ৰহ, শুক্ৰ গ্ৰহ, শনি গ্ৰহ, নেপচুন। বন্ধুসকল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ, মংগল গ্ৰহক সৌৰজগতৰ ৰঙা গ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্য কেতিয়া আৰম্ভ হৈছিল? 2012 চনত, 2014 চনত, 2016 চনত, 2018 চনত। আমাৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি, 2014 চনত স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্য আৰম্ভ হৈছিল। বুনিয়াদী শিক্ষাৰ ধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল? জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা গান্ধী, জাকিৰ হুছেইন। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, মহাত্মা গান্ধীয়ে পোনপ্ৰথমে বুনিয়াদী শিক্ষাৰ ধাৰণাটো আগবঢ়াইছিল। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ ল'ৰা ৰজা হিচাপে কাক জনা যায়? গদাধৰ সিংহ, প্ৰতাপ সিংহ, চক্ৰধ্বজ সিংহ, ৰত্নধ্বজ সিংহ। বন্ধুসকল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি, ৰত্নধ্বজ সিংহক অসমৰ ল'ৰা ৰজা হিচাপে জনা যায়। ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ ঘোষণা কোনে কৰিছিল? লৰ্ড মাউণ্টবেটেন, লৰ্ড ডেলহাউচি, লৰ্ড কাৰ্জন, লৰ্ড কেনিং। শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ, লৰ্ড মাউণ্টবেটেনে ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ ঘোষণা কৰিছিলে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ নদী, আমাজন নদী, নীল নদী, গংগা নদী। বন্ধুসকল শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি, আমাজন নদী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী। নেক্সট কুৱেশ্যনটো হ'ল নামদফা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত? অৰুণাচল প্ৰদেশ, তামিলনাডু, ছিকিম, মণিপুৰ। শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ, অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? লোকসভা, ৰাজ্যসভা, বিধানসভা, বিধান পৰিষদ। শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি, ৰাজ্যসভাক ভাৰতীয় সংসদৰ উচ্চ সদন বুলি জনা যায়। UNICEFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? জেনেভা, টকিঅ', নিউয়ৰ্ক, পেৰিছ। শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, নিউয়ৰ্ক চহৰত UNICEFৰ মুখ্য কাৰ্যালয় অৱস্থিত। বিখ্যাত ছবি মনালিছা কোনে অংকন কৰিছিল? লিঅ'নাৰ্ড দা ভিঞ্চি, নিকোলাছ কপাৰ্নিকাছ, গেলিলিঅ', এৰিষ্টটল। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ, লিঅ'নাৰ্ড দা ভিঞ্চিয়ে বিখ্যাত ছবি মনালিছা অংকন কৰি
অংকন কৰিছিল ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি আছিল কল্পনা চাওলা ৰাকেশ শৰ্মা বীৰেণা গগৈ খগেন মহন্ত আৰু বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যদিহে ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক কমেন্টছ আৰু বিভিন্ন বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব আজিলৈ ইমানে ধন্যবাদ